জাপানিজ টেকনলজি আৰু এইটো ইণ্ডিয়া সবতকৈ ডাঙৰ এয়াৰপৰ্ট। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল প্ৰিন্স আজিব ব্লগ। আজি মোৰ অন্তিমটো দিন, মানে মোৰ বুলি এইটো কাৰণে কৈ আছোঁ কাৰণ মই অকলে গৈ আছোঁ। মোৰ কলেজত অকণমান কাম আছে, সেইটো বাবে অলপ সোনকালে যাব লাগে। চ' ফ্লাইটত গৈ আছোঁ আৰু ইহঁতে ট্ৰেইনত যাব। আই থিংক কালি নহ'লে পৰহি আই থিংক ট্ৰেইন আছে। এতিয়া মই তাৰা হোটেলত আছোঁ। ইয়াতে সদায় চাহ খাওঁ, তো বহুত বেছি মিছ কৰিম এইটো ঠাই। তো মোৰ ফ্লাইট হ'ব হায়দৰাবাদৰ পৰা দিল্লী আৰু দিল্লীৰ পৰা গুৱাহাটী। প্লেনত মোৰ ফাৰ্ষ্ট টাইম, মই আগতে প্লেনত ট্ৰেভেলিং কৰা নাই, গতিকে ফাৰ্ষ্ট টাইম। চ' নতুন এটা এক্সপিৰিয়েঞ্চ হ'ব আৰু অকলে গৈ আছোঁ। চ' এইটো আৰু বেলেগ এক্সপিৰিয়েঞ্চ হ'ব, চাওঁ কি হয়। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, বহুত ভাল লাগিব। জাহাংগীৰ ভাই, বহুত মিছ কৰিম। বহুত ঘূৰিলোঁ, 4-5 দিন একেলগে ফুৰিলোঁ আৰু হায়দৰাবাদত। দোস্ত মোক আগুৱাই দিবলৈ যাব। তোমাক বহুত ডিষ্টাৰ্ব দিলোঁ, তোমাৰ ৰুমত থাকিলোঁ কিন্তু। বাই বাই এভৰিৱান। তো ফাইনেল চাহ খাই আছোঁ এতিয়া আমি। দোস্ত ইয়াতে মালাই খাই আছো, চাহ তাৰা হোটেল। ইয়াত বহুত ফেমাছ হয় আমাৰ ইয়াতে। অন্তিমটো চাহ বিলাক ইয়াতে খায়। কি কম, বেয়া লাগি আছে, খাই যাব লাগিব আৰু 5 মিনিটমান আছে আমাৰ বাছ বাছৰ পৰা নামিম আমি। তো গাইজ, ফাইনেলি এল বি নগৰ আহি পালোঁ। কটকৰ পৰা ইয়াতে 190 কিলোমিটাৰমান প্ৰায় এল বি নগৰলৈকে। তো ইয়াৰ পৰা একজেক্টলি 24 কিলোমিটাৰ এয়াৰপৰ্ট। তো গাইজ, ফাইনেলি আহি পালোঁ ৰাজীৱ গান্ধী এয়াৰপৰ্ট। আহি পালোঁ। বিদায়ৰ সময় কেনেকুৱা লাগিব আপোনালোকে অনুভৱ নিশ্চয় কৰিব পাৰিছে। বহুত বেয়া লাগিছে আমাৰ। এইকেইদিন আমি থাকিলে এসপ্তাহমান দোস্তৰ লগত কৰিলোঁ, বহুত ভাল লাগিল। তো ইয়াৰ পৰা আপোনালোকে টিকেট চিকেট কিবা থাকিলে ইয়াৰ পৰা ওলাব পাৰে। বাই বাই, আকৌ লগ পাম। বাই বাই, তোমালোকে আহা, লগ পাম। আহিছোঁ দোস্ত। তো ফাইনেলি ভিতৰলৈকে আহিলোঁ লাগেজ টাগেজ লৈ। তো ইয়াতে বহুত হেভি চেকিং হয়। তো ফাইনেলি পাই গ'লোঁ দিল্লী। তো এতিয়া 122। তো আকৌ ৰাতিপুৱা ইয়াৰ পৰা 6:10 আছে নেক্সট প্লেন। আৰু এইটো ইণ্ডিয়া সবতকৈ ডাঙৰ এয়াৰপৰ্ট। ইয়াৰ পৰা পানী লৈ আছোঁ, চাক চিষ্টেমটো জাপানিজ টেকনলজি। আর কি সিস্টেম আছে না, SMS পোষ্টাৰ। এতিয়া 3টামান বাজিলে প্ৰায়। ইমান দূৰৰ পৰা আহি 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 জাষ্ট 43হে পালোঁ। 53লৈকে যাব, আই মিন 55লৈকে যাব লাগিব। বহুত মানুহ ইয়াতে শুই আছে। চিটি বুলি ক'ব পাৰি ইয়াতে, এয়াৰপৰ্টখন এটা চিটি। ফাইনেলি আহি পালোঁ। 5:30 AM ৰাতিপুৱাই গ'ল তাৰমানে। Flight 787 to Guwahati. तो इस रक्षा जैकेट को इस तरह पहने और पट्टी अपनी कमर पर कस के बांध लें।
सज्जनों, सभी अतिथियों से निवेदन है कृपया अपने स्थान पर ही बैठे रहें। তো ফাইনেলি ওলাই আহিলোঁ এয়াৰপৰ্টৰ পৰা।